নমস্কাৰ গগন কলিতা ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা প্ৰেংক কল লৈ আহিছোঁ আৰু প্ৰেংক কলটো কৰিম খাপলাংখাৰ জনপ্ৰিয় অভিনেত্ৰী ৰতনী পুলিচ অৰ্থাৎ চুমি ডেকা। অৰিজিনেল নামটো হ'ল চুমি ডেকা আৰু খাপলাংখাত সকলোৱে জানে ৰতনী পুলিচ বুলি। চাওকচোন প্ৰেংক কলটো কৰি কেনেকুৱা লাগে। আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কলৰ উত্তৰ দিয়া নাই। ফোনটো উঠোৱা নাই, একবাৰ কৰি চাওঁ, ট্ৰাইল মাৰি চাওঁ। আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কলৰ উত্তৰ দিয়া নাই। বাইদেৱে নিজে কল বেক কৰিছে, চাওঁ প্ৰেংক কলটো কেনেকুৱা লাগে। হেল্ল', চুমি ডেকা হয়নে? কোনে কৈছে? মই বঙাইগাঁৱৰ পৰা কৈছোঁ ৰ'ব। কওকচোন। তাৰমানে আপোনাক কল কৰি আছিলোঁ, বোলো আপুনি বিজি আছে নেকি? মই বিজি নাই, মই গা ধুবলৈ গৈছিলো, আহি পেলাই আপোনাৰ মিছ কল দেখিলো। কওকচোন। বুলি কয় আপোনাক হেৰিত দেখা নাই যে খাপলাংখাত বহুত দিন হ'ল দেখা নাই বা সেনেকুৱা আমি টিভিত দেখা পোৱা নাই, বেয়া লাগিছে মনটো। আচ্ছা একো নাই, মন বেয়া নকৰিব। খাপলাংখাৰ খেলখন শেষ হ'ল, আপোনাৰ 18তে শেষ হ'ল। এতিয়া নতুনকৈ মই কৰা নাই সদ্যহতে, কাৰণ মোৰ ক্লাছ বিলাক চলি আছে আৰু তেনেকে কিবা কিবি বেলেগ কামতো ব্যস্ত আছো, সেইটো কাৰণে। মানে আপোনাক যিহেতু খাপলাংখাত দেখিছিলো, খাপলাংখাত দেখি পেলাই ভাল লাগি থাকে, টিভিত দেখা পাই থাকো, কিন্তু এতিয়া দেখিলে এতিয়া টোপনি নাহা হৈছে মোৰ। আচ্ছা হয় নেকি? তেনেকুৱা নহয় টোপনি যাব, কি কথা কয় আপুনি। আপোনাৰ কি বোলে টোপনি অহা নাই মোৰ এতিয়া বৰ্তমান, কাৰণ আপোনাক দেখি আছিলো খাপলাংখাত ভাল লাগি আছিল আৰু ৰাতি ধুনীয়া টোপনি আহে, এতিয়া টোপনি নাহা হৈছে আপোনাক নেদেখাৰ পৰা। ইছ ৰাম তাকে নাই, এতিয়াতো সদ্যহতে একো নাই তেনেকুৱা। তো চাই লও কি হয় ফিউচাৰত। আপোনাৰ নতুন কিবা কাম হাতত লৈছে নে? নতুন মই তেনেকে লোৱা নাই। নতুন আহিছিলে বাৰু কিছুমান কাম, কিন্তু কথা হ'ল কি, কিবা ক্লাছ চলি থকা অৱস্থাত মানে ক্লাছটো মিছ কৰি পেলাই মানে চিৰিয়েল কৰাটো অসম্ভৱ, কাৰণ যিহেতু সপ্তাহৰ 6টা দিনেই কৰিব লাগে। তো এতিয়া ক্লাছো ফিনিছ হওক, কিবা হওক, তেতিয়া বাৰু ভাবিব লাগিব আৰু যে কৰিব লাগিব কিবা এটা কাম, চিৰিয়েল বা তেনেকুৱা। চাই লও। কিন্তু আপোনাক দেখা পালে ভাল লাগিল, কাৰণ মোৰ এতিয়া টোপনিয়ে নাহা হৈছে। আচ্ছা নাই আহিব বাপৰে, আপোনাৰ 2018তে খাপলাখন শেষ গৈছে, আপোনাৰ তেতিয়াৰ পৰা টোপনি অহা নাই নে? টোপনি অহা নাই। এইটো বৰ আচলতে বেয়া কথা হৈছে আপোনাক ভাল নহয়। পাওঁ, মই আচলতে বহুত ভাল পাওঁ। আচ্ছা, থেংক ইউ so much। আপোনাৰ প্ৰেমত পৰি গৈছো মই। হয় নেকি? ঠিকে আছে, ধন্যবাদ। এনেকে মৰম দি যাব, ভাল লাগিছে। আপুনি ক'ৰ পৰা কোৱা বুলি কৈছে? মই বঙাইগাঁৱৰ পৰা কৈছো। বঙাইগাঁৱৰ পৰা? আচ্ছা। আপোনাক যিহেতু দেখা পাইছিলো খাপলাংখাত, ভাল লাগিছিল, টোপনিটো বঢ়িয়াকৈ ৰাতি হলে আহে। এতিয়া আপোনাক দেখা নাই, সেইকাৰণে টোপনিয়ে নাহা হৈছে মোৰ। এতিয়া আপোনাক মই আচলতে আপোনাৰ প্ৰেমত পৰি গৈছো, বহুত ভাল পাওঁ আচলতে। আচ্ছা ঠিক আছে বাৰু। তাকেতো, আপোনালোকৰ মৰম ভাল পোৱাৰ অবিহনেতো আমি একোৱে নহয় ন। তো ঠিকে আছে বাৰু, একো নাই, নতুনকৈ কিবা কৰিবলৈ চেষ্টা কৰিম। ক্লাছটো শেষ হওক। বাকী আপুনি ফোন কৰাৰ কাৰণে ভাল লাগিল, থেংক ইউ। আপুনি ফোনটো কাটিব নালাগে, অলপ কথা আছিল আপোনাৰ লগত কথা পাতিবলৈ। আচ্ছা কওক। তাৰমানে আপোনাৰ কি বুলি কয়, যদি বেয়া নাপায়, মোৰ এটা প্ৰস্তাৱ আছিলে। প্ৰস্তাৱ মিন্স? প্ৰস্তাৱ এটা আছিলে, আপোনাক মই আচলতে আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰো, মাক।
আমাৰ ঘৰৰ মাৰ Oh my গোৱাৰো God. কৰিব বিচাৰো। আচ্ছা, তেতিয়াহ'লেতো এইটো প্ৰস্তাৱ মই গ্ৰহণ কৰিব নোৱাৰিম দেই। একদম ক্ষমা বিচাৰিছো মই আপোনাৰ পৰা, কাৰণ মই এতিয়ালৈকে সেইবিলাক কথা ভবাই নাই, কাৰণ মোৰ নিজৰ কেৰিয়াৰৰ ওপৰত এতিয়া ফ'কাছ কৰি আছো। ঠিক আছে, তো যেতিয়া ভাবিম তেতিয়া মই আপোনাক জনাম। ঠিক আছে। নহয় আচলতে মোৰ কি কৰো এতিয়া কওকচোন, নহলে মই কি কৰিম কওকচোন, এতিয়া আপোনাক লাগেই মোক, কাৰণ ঘৰৰ মানুহেও বিচাৰি আছে বিয়া পাতিব লাগে। মই বোলো মোৰ এনেকুৱা আছে, এতিয়া এবাৰ চাব পাৰো হেৰি কৰি পেলাই। হা 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 আপোনাৰ কথা তাকে ভাবিছিলো। বুজিছো, মই কথাটো বুজিছো, কিন্তু আপোনাৰ ফালৰ পৰা এফাল হেৰি কৰিলে নহবতো, মোৰ ফালৰ পৰাওতো মতামতটো লাগিব। তো মই মোৰ মতামতটো জনাইছো যে মই এতিয়া প্ৰস্তুত নহয় মানে। ঠিক মই আছে। এতিয়া আপোনালোকৰ ঘৰৰ মাৰ জোৱাই হ'ব বিচাৰো আৰু সেইটোৱে কথা। আপুনি নাই নাই, মান্তি মই হ'বই লাগিব। এতিয়াই সেইবোৰ মই ভবা নাই। যেতিয়া ভাবিম নহয়, মই আপোনাৰ নাম্বাৰটো ছেভ কৰি থৈছো, মই ফোন কৰি দিম আপোনাক। ঠিক নহয় আছে। নহয় নহয় নহ'ব সেইটো হ'ব লাগিব, নহলে মই চুইচাইড নোট লিখি থৈ যাম আপোনাৰ নামত, যদি মোৰ লগত অ একো নকৰে। আচ্ছা, চুইচাইড মই কৰিলো কি মানে চুইচাইড নোট লিখিবলৈ? মইতো আপোনাৰ একোতো কৰা নাই। কাৰণ মই আপোনাক আপোনাক লগো পোৱা নাই আজিলৈকে। কাৰণ আপোনাৰ ত' প্ৰেমত পৰিছো যে মই। বুজিছো মই আপোনাৰ কথাটো বুজিছো, আপুনি মোৰ প্ৰেমত পৰিছে। ঠিক আছে, ধন্যবাদ। ভাল লাগিছে মোৰ শুনি পেলাই যে কোনোবাই মোৰ এক্টিং দেখি পিনে মোৰ প্ৰেমত পৰিছে। ঠিক আছে, থেংক ইউ ছ' মাচ। কিন্তু আপুনি যিটো কৈছে যে প্ৰস্তাৱ মানে কৰিছে, যিটো মাৰ জোৱাই হ'ব বিচাৰিছে, ঠিক আছে মই ভাবি চাম। কিন্তু কথা হ'ল কি, মই এতিয়া নিজৰ কেৰিয়াৰৰ ওপৰত বহুত বেছি ফ'কাছ কৰি আছো। তো যেতিয়া ভাবিম তেতিয়া মই আপোনাক জনাম বাৰু। এতিয়া এইখিনি অকমান আঁতৰত ৰাখো মানে এই টপিকটো। নহ'ব আপুনি মোৰ এইটো প্ৰস্তাৱ আপুনি গ্ৰহণ কৰি লওক, নহলে মই কিন্তু আপোনাৰ নামত চুইচাইড নোট লিখাটো নিশ্চয়, মই চিয়ৰ একদম আপোনাক মই কৈ দিছো কিন্তু। নাই নাই, আপুনি চুইচাইড চাওক, আপোনাৰ যদি নিজৰ জীৱনটোৰ ওপৰতে মৰম নাই, তেতিয়াহ'লে আপুনি মোক কেনেকে ভাল পাব পাৰিব? সেইটোতো অবভিয়াছ হয় ন। তো আপুনি নিজে তেনেকে কৈ আছে, তো মই এতিয়া কেনেকে মানি ল'ম বাৰু? আপুনি মোক আল্টিমেটলি ব্লেকমেইলিং কৰি আছে, তো সেইটোতো পচিবল নহয় ন। ব্লেকমেইলিং মানে আপোনাক ব্লেকমেইলিং কৰা নাই, কাৰণ আপোনাৰ প্ৰেমত পৰি গৈছো। মই কি কৰো কওকচোন, নহলে মোৰ উপায় নাই, বুজিছো। নহলে আপুনি প্ৰস্তাৱটো মানি ললে যদি মই এতিয়া ফাইনেল কথা কৈ দিলো, মই চুইচাইড কৰি দিম আৰু আপোনাৰ নামত এখন চুইচাইড নোট তেনেকুৱা লিখি থম। নহয় শুনক দাদা, তেনেকুৱা নহয় কথাবোৰ। কাৰণ আপোনাৰ নিজৰ জীৱনটোৰ প্ৰতিও আপোনাৰ ভাল পোৱা প্ৰেম ভাৱটো থাকিব লাগিবতো। তো আপুনি মোৰ এতিয়া প্ৰস্তাৱটো নোহোৱা কাৰণে আপুনি যদি তেনেকে কৈ দিয়ে, সেইটো কথাটো বেয়া হ'ব। তো এতিয়া আপোনাৰ ওপৰত আপুনি কি কৰে, আপুনিতো মেচিয়ৰ্ড এনাফ, তো আপুনি জানিব আপুনি কি কৰিব লাগে, হয় নে কওক? হয়। তো মইতো কোৱা নাই যে আপুনি এইটো, বা মই আপোনাক দেখাও নাই মানে ভালকে। ধৰক আজিয়ে আপুনি ফাৰ্ষ্ট টাইম ফোন কৰিছে মোক। হা ঠিক আছে বাৰু, থেংক ইউ ছ' মাচ ফোন কৰিলে। মই বাৰু আপোনাৰ লগত পিছত কথা পাতিম ফোনটো দেই। নাকাটিব ছাৰ, আৰু কথা আছিলে কিন্তু আপুনি নাই, এইটো মই একচুৱেলি মই কিবা কামত ব্যস্ত আছো, মানে মই কিবা এটা মোৰ কাম আছে এতিয়া। তো মই পিছতকে ফোন কৰিম, কথা পাতিম। 5 মিনিট কথা পাতক বা 2 মিনিট সময় দিয়ক, তাৰপিছত আপুনি ফোনটো 5 কাটি মিনিট দিয়ক। নাই, মোক একচুৱেলি ভাত খাবলৈ মাতি আছে তাৰ মানে। তো মই মানে 2 মিনিট। হা কওক। ঠিক আছে, আপোনাৰ মই এনে টেনচন ল'ব নালাগে। আমাৰ ঘৰত যিহেতু খেতি বাতি বহুত আছে, 32 বিঘা মাটি আছে আৰু মোৰ মই ফিচাৰী আছে। টেনচন লোৱা নাই, সেইবিলাক মই ভবাও নাই। আপুনি মোক ইমান কব নালাগে। মাটি এইবিলাকৰ মই সোধাও নাই আপোনাক যে আপোনাৰ ঘৰত কি আছে। তো মোৰ কথা হ'ল কি, মই আগতে প্ৰথমতে কেৰিয়াৰটো মোৰ নিজৰ চাইছো, মই পঢ়িছো শুনিছো, মই কিবা এটা কৰিব লাগিব। মই এতিয়া ভাবিছো সেইটো মানে অকমান মানে কি আৰু আঁতৰত থাকক সেই টপিকটো। তো যেতিয়া মই ভাবিম, মই আপোনাক ফোন কৰি পেলাই জনাম যে ঠিক আছে মই এতিয়া মানে প্ৰস্তুত হৈছো, তো আপুনি কি ভাবে। তো আপোনাক ফোন কৰি ল'ম মই তেতিয়া। ঠিক আছে দিয়ক। মই আচলতে মোৰ ফালে খেতি মাটিও হৈছিল আৰু মোৰ ফিচাৰীও আছে 4-5টা। মই ভাবিছো আচ্ছা বিয়াখন আচ্ছা পাতি আচ্ছা, আৰু টেনচন নাই আৰু। অৱশ্যে আপোনাৰ খেতি মাটি ফিচাৰীৰ ওপৰত মোৰ লোভ নাই দেই মহাশয়, আপুনি সেইটো ভুল নুবুজিব। আৰু মই সেইটো সোধাও নাই আপোনাক। তো মই যেতিয়া মোৰ নিজৰ ওপৰত মই ৰেডি হ'ম যে ঠিক আছে, তেতিয়াহে মই সেই বস্তুটোৰ ওপৰত ভাবিম তাৰ মানে। ঠিক আছে। ঠিক আছে। আচলতে বাইদেউ এইটো এটা প্ৰেংক কল আছিলে, আৰু মই কোনে কৈছো গম পাইছে? মই গম পাইছো কোনোবাই মোক প্ৰেংকে কৰি আছে। কোন বাৰু? ইউটিউব চেনেলৰ ফালৰ পৰা নে কি মানে? মই গগনে কৈছো বাইদেউ। হা ইউটিউব চেনেল বৰভাগৰ ন? বৰভাগৰ। আচ্ছা। মই ভইচটো একচুৱেলি মানে ধৰিব পৰা নাই তেনেকে, কিন্তু মই ভাবিছো কোনোবাইতো প্ৰেংক কৰিছে, কাৰণ মই কাকো চিনিয়ে নাপাও আৰু জানিয়ে নাপাও। সেই মানুহজনে হঠাৎ ফোন কৰি কেনেকে কব পাৰি যে মই আপোনাক নাপালে চুইচাইড কৰি দিম। চিৰিয়াছলি? Oh my God. কেনে আহিছে বাইদেউ?
বঢ়িয়া 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 চিনি পাইছেনে এতিয়া? চিনি পাইছো ভালনে তোমাৰ? আছো ভালে আছো। যিহেতু আপোনাৰ অলপ প্ৰব্লেমৰ কাৰণে ঘৰত যাব পৰা নাই, আপোনাৰ বোলো এটা ইণ্টাৰভিউ এটা আছিলে, যাম নিশ্চয় যাম। ইণ্টাৰভিউ ঠিক আছে দিয়া, মই তোমাৰ ফোন কৰিম হা। মই কিবা কিবি মোৰো কিবা কিবি অনলাইন ক্লাছ কিবা কিবি এনেকে চলি আছে, তো মই অলপমান টাইম লাগিব, মানে মই তোমাক ফোন কৰিম হা। এইটো কাৰ নাম্বাৰ? তোমাৰ নাম্বাৰটো মোৰ ছেভ আছে। এইটো বাইদেউ মোৰ নাম্বাৰ নহয়, এইটো মোৰ ফ্ৰেণ্ডৰ নাম্বাৰ হয়। আচ্ছা ঠিক আছে, ভাল লাগিল দিয়া। মোৰ নাম্বাৰটো ছেভ থকাৰ কাৰণে মই বাৰু আপোনাৰ মই ভাবিছো কোনোবাই মোক প্ৰেংক কৰি আছে, কাৰণ কেতিয়াবা কেতিয়াবা তেনেকুৱা ফোন কলছ আহি থাকে মানে। বাইদেউ অডিয়েন্সক কিবা এটা কৈ দিব নেকি? আচ্ছা, অডিয়েন্সক কি কম? তোমাৰ চেনেলটোৰ নাম কি আছিলে? গগন কলিতা আছামিজ ইউটিউব চেনেল। আচ্ছা, গগন কলিতা আছামিজ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু সকলোৱে চাওক চেনেলটো। তো আৰু বেছি ভালকে ভাল কাম কৰি যোৱা, তোমাৰ কাৰণে সেইটোৱে শুভেচ্ছা। আৰু সকলোৱেতো কৰিবই ন, মৰম আশীৰ্বাদ অবিহনে এইটো একোৱে নহয়। তো ভাল লাগিল গগন, তুমি ফোন কৰিলা, থেংক ইউ ছ' মাচ। আৰু ফোন কৰিবা বাৰু, পাৰ্চনেল কথা পাতিম। ঠিক আছে। অকে বাই।